Hi, hello, namaskar, welcome back to my YouTube channel. So, আজি মই আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আৰু এটা কথা কৈ দিও যোৱাকালি মই এঠাইলৈ গৈছিলো য'ত দেখিছিলো যে পুৰা একেবাৰে মেঘালয়ৰ নিচিনা মানে আপুনি ভাবিব যে মই শিলঙতে আছো নেকি পুৰা এনেকুৱা ঠাই অসমতে তো ক'ত গৈছিলো সকলোখিনি কম তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি এতিয়া কৰা নাই আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব যাতে আগলৈ অহা ভিডিওবোৰ আপোনালোকৰ তাতে আগতে যায় আৰু লগতে মোৰ এই ভিডিওটো যদি চাই ভাল লাগে তেতে লাইক কৰি দিব তো বলক আজি এই টপিকটোৰ ওপৰত মই ভিডিওটো আৰম্ভ কৰোঁ তো যোৱাকালি মই গৈছিলো মই কিন্তু তাত ভিডিও কৰা নাই জাস্ট কেইটামান ক্লিপ লৈ আহিছো এই ক্লিপ কেইটা আপোনালোকক দেখাম শৰ্ট লৈ আহিছো সৰু সৰু কেইটামান শৰ্ট মই সৰি কাৰণ মই ভিডিও কৰিব পৰা নাছিলো তাতে ইমান ধুনীয়া জায়গা ভিডিও কৰাৰ মানে মোৰ ইচ্ছা আছে কিন্তু ভালকৈ একো লৈ নগলো ভাবিলো নেক্সট বাৰ যদি আৰু যাও তেতিয়া আপোনালোকক সম্পূৰ্ণ ভিডিওটো দেখুৱাম তো এইবাৰ জাস্ট মই দেখুৱাই দিছো যে এনেকুৱা ঠাই যাত আপুনি ভাবিব যে মই মেঘালয় বা শিলঙতে আছো শিলঙতে থাকা বুলি ভাবি ঝৰ্ণা নিজৰা কি নাই তাত সকলো আছে কাৰণ আমি ভাবো হয় নাই আপোনালোকে ভাবে ময়ো ভাবো যে বা আমি যদি ঝৰ্ণা বা নিজৰা চাবলৈ মেঘালয় বা শিলং যাওঁ কিয় শিলং কিয় যাওঁ আমি অসমতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে সেইবোৰ আমি চাবলৈ নাযাওঁ কেৱল ভাবো যে নিজৰা চাবলৈ গ'লে বা ঝৰ্ণা চাবলৈ গ'লে বোলা আজি শিলং যাওঁ শিলঙত যাই সকলোখিনি চাওঁ অসমতে এনেকুৱা ঠাই আছে বিশ্বাস নহয় তো সেই শৰ্টকেইটা আপোনালোকে এতিয়া চাই লওক শৰ্টকেইটা চাই আপোনালোকৰ নিশ্চিতভাৱে ভাল লাগিছে চাওক এনেকুৱা ঠাই আপোনালোকে চাবলৈ হ'লে কেৱল অসমতে পাব অসমৰ বাহিৰত যোৱাৰ কোনো দৰকাৰে নাই অসমৰ বাহিৰত যাই কি কৰিব খালি পাহাৰ চাম সেই চাম অসমতে আছে এনেকুৱা ঠাই তাতে মই গাও ধুইছিলোঁ সেইটো ভিডিঅ' আপোনালোকক দেখুৱাই দিওঁ সেই শ্বৰ্টটো আপোনালোকে চাই লওক মই তাতে ইমান এনজয় কৰিছোঁ গাও ধুইছোঁ চাওক শ্বৰ্টটো Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it
exaggerated, that's what you assume. The story's over now, I must conclude. I am conflicted, watching where I step, still hanging in the balance. Not the life I want to live, I want to take it all. Standing tall, fear I've weighed the person you are. Oh, break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. তো চালে গা ধোৱা শ্বটটো বহুত এনজয় লাগিছে তাতে যাই। তো ঠাইখিনি এতিয়া কি ঠাই মই কৈ দিওঁ। ঠাইখিনি হৈছে আপোনালোকৰ অভয়পুৰী শংকৰ ঘোলা, নিশ্চিতভাৱে নামটো মনত আছে, শংকৰ ঘোলা। আপোনালোকেও যদি যাবলৈ ইচ্ছা কৰে অভয়পুৰী যাওক, যাই শংকৰ ঘোলা। অভয়পুৰীৰ পৰা প্ৰায় 20 কিলোমিটাৰমান ভিতৰত, পাহাৰৰ ভিতৰত, আৰু 1 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে পাহাৰৰ সিফালে, কাৰণ বাইক বা আপোনালোকৰ যিকোনো যান বাহন আনক নিব নোৱাৰিব, সেইকাৰণে অলপ আৰু খোজকাঢ়ি যাব লাগে। এইখিনি জাষ্ট কষ্ট কৰক। তাৰপিছত আপোনালোকে অসমৰ নিচিনাই ঠাই, মানে শ্বিলঙৰ নিচিনাই অসমত ঠাই দেখা পাব। ভাবিও যে মই মেঘালয়ত আছোঁ, অসমত নাই, এনেকুৱা ঠাই দেখা পাব। তো শ্বৰ্টকেট আপোনালোকক দেখুৱালোঁ, এটা সৰু ভিডিঅ' জাষ্ট আপোনালোকক আজি দেখুৱালোঁ, ক্ষমা কৰিব। আৰু মই বেছি দীঘল নকৰোঁ, কাৰণ আপোনালোকক কৈছোঁ, আপোনালোকেও যদি ইচ্ছা কৰে যে মই সেই নিজৰা বা ঝৰ্ণা এনেকুৱা ঠাইত যাব ইচ্ছা, তেতিয়াহ'লে শ্বিলং যোৱাৰ কোনো প্ৰশ্নই নাই। শ্বিলং যাবই নালাগে, অসমতে এনেকুৱা ঠাই আছে। তো আপোনালোকেও যাওক, ধুনীয়া, ভাল লাগিব, মনটো ফ্ৰেছ ফ্ৰেছ লাগিব এনেকুৱা ঠাই। খালি যোৱাৰ যিটো ৰাস্তা, শিলৰ ওপৰে ওপৰে যদি গা ধুব যায় অলপমান দূৰ হয়, খালি এইবিলাক যিটো যোৱা ৰাস্তা শিলৰ ওপৰেদি সেই যাওঁতে যাতে সাৱধান, কাৰণ বহুত পিছল থাকে, বাই চান্স পৰিব লাগিলে বহুত ভেজাল। আৰু সেই ঠাইত নেটৱৰ্ক নাপায়, এইটো এটা সমস্যা। সেইকাৰণে বহুত সাৱধানে আপোনালোকে যাওক, এনজয় কৰক। তো ভিডিঅ' ক্লিপকেইটা চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ আৰু ভিডিঅ' বনাব পাৰোঁ। কাৰণ চৰি, এটা কথাত আপোনালোকে মোক ক্ষমা কৰি দিব যে মই দীঘলকৈ একো ল'ব নোৱাৰিলোঁ, ব্লগ বনাব নোৱাৰিলোঁ। তাৰ বাবে নেক্সট টাইম যদি আৰু যাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে ব্লগ বনাম। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম, নমস্কাৰ।